আজিৰ ভিডিঅ'ত প্ৰথম কুৱেশ্যনটো হ'ল LXF MTJ NPN OLR তাৰ পিছৰটো কি হ'ব এইটো ওলাব লাগে। ইয়াত অপশ্যন এ দিয়া আছে PIU PHV PJW PKX এনেকুৱা ধৰণৰ অপশ্যন দিয়া আছে। গতিকে এনেকুৱা ধৰণৰ অপশ্যন আমি কি কৰিব পাৰোঁ চব এনেকুৱা ধৰণৰ ৰিজনিং কুৱেশ্যন বহুত অহা দেখা যায় এনে গভৰ্ণমেণ্ট এক্সামত। গতিকে আপোনালোকে এইটো অলপ স্কিপ নকৰাকৈ চাই থাকক। মই কি কৰিছোঁ ABCD লিখি লৈছোঁ, এৰ পৰা জেডলৈকে এইটো ABCD লিখিছোঁ। এতিয়া চাওক ইয়াৰ প্ৰথম আখৰটো, ইয়াৰ প্ৰথম লেটাৰটো কি আছে? L আছে। ইয়াৰ প্ৰথমটো কি আছে? M আছে। কি আছে? L আছে, M আছে, তাৰপিছত কি আছে? N আছে, তাৰপিছত O আছে। ঠিক আছে, এইখিনি বস্তু আছে। এতিয়া আমি চাম যে এই প্ৰথম লেটাৰত কিবা ডিফাৰেঞ্চ আছে নেকি। L আছে, ইয়াত ক'ত L আছে? এইটো L আছে। ক'ত L L L এইটো L L। তাৰপিছত M M ক'ত আছে? M এইটো N। তাৰপিছত কি আছে? O কি হ'ব? O। তেতিয়াহ'লে চাওক চিৰিয়েল কৈ আছে চাওক L M N O। অ'ৰ পিছত কি আহিব? P আহিব। তেতিয়াহ'লে P থকাটো কি হ'ব? গোটেইখিনিৰ মাজত কি আছে? P আছে। চাওক এইটোৰ মাজতো P আছে, এইটোৰ মাজতো P আছে, এইটোৰ মাজতো P আছে, এইটোৰ মাজতো P আছে। গতিকে P দি আমি এইটো আইডেণ্টিফাই কৰিব নোৱাৰোঁ। এটা নেক্সটটো চেক কৰিম। X আছে, এইটো চাওক X আছে। X ক'ত আছে? এইটো X। তাৰপিছত কি আছে? T আছে। Tটো ক'ত আছে? এইটো আছে T। ঠিক আছে, T। এইটো কি আছে? P আছে। Pটো ক'ত? এইটো P। এইটো P। তাৰপিছত কি আছে? L আছে। L ক'ত আছে? এইটো L। এটা আমি চেক কৰিম চাওক এইটো X। Xৰ কেইটা পিছত 1 2 3 4 নম্বৰটো কি আছে? T আছে। আকৌ T 1 2 3 4 নম্বৰটো P আছে। চাওক চাৰিটা গেপ আছে, অৰ্থাৎ চাৰিটা গেপ আছে। ঠিক আছে, ইয়াত 1 2 3 4 চাৰিটাৰ পিছত L আছে। তেতিয়াহ'লে 1 2 3 4 কি হ'ব? তেতিয়াহ'লে চাৰি নম্বৰটো কি হ'ব? H হ'ব। অৰ্থাৎ কি হ'ব তেতিয়াহ'লে? PH। ইয়াত PH ক'ত আছে? গতিকে PHটো এইটো আছে। গতিকে অপশ্যন বিটো কি হ'ব? কাৰেক্ট হ'ব। আকৌ এবাৰ বুজাইছোঁ চাওক ইয়াত কি আছে? প্ৰথম আখৰটো ঠিক আছে, চিৰিজত মিলিছে। ছেকেণ্ড আখৰটো কি আছে? X আছে। Xটো মই কি কৰিছোঁ? এইটো আণ্ডাৰলাইন কৰিছোঁ, এইটো X। তাৰপিছত কি আছে? T আছে। Xৰ কেই নম্বৰ পিছত T আছে? 1 2 3 4 নম্বৰ পিছত। ঠিক আছে, তেতিয়াহ'লে 1 2 3 4 নম্বৰ পিছত আকৌ 4 নম্বৰ পিছত কি আছে? P আছে। এইটো চাওক মাজৰটো P আছে। তাৰপিছত L ওলাব লাগে। Lটো কেই নম্বৰ পিছত আছে? P পিছত 1 2 3 4 নম্বৰ। তেতিয়াহ'লে নেক্সটটো কি হ'ব? নেক্সটটো 4 নম্বৰ পিছতে হ'ব। 1 2 3 4 নম্বৰটো কি হ'ব? H হ'ব। অৰ্থাৎ ইয়াত Pটো চবতে আছে, তাৰপিছত কি হ'ব লাগে? H হ'ব লাগে। PHটো ক'ত আছে? PH গতিকে বিটো আছে। গতিকে বি এইটো কি হ'ব? এনচাৰ হ'ব। নেক্সট কুৱেশ্যনটো চাওঁ। নেক্সট কুৱেশ্যনটো দিয়া আছে VEQ SHN PKK। নেক্সটটো কি হ'ব? এইটো ওলাব লাগে। এতিয়া আমাৰ অপশ্যন এ দিয়া আছে ONI, তাৰপিছত বিটো দিয়া আছে MNH, চিটো দিয়া আছে LIO আৰু ডিটো দিয়া আছে NMI। আপোনালোকে ভিডিঅ'টো পজ কৰিব, পজ কৰি কেনে অলপ ট্ৰাই কৰিব, নিজে পায় নেকি ট্ৰাই কৰিব। এনেকুৱা আপোনালোকে পৰীক্ষাত আগতে এনেকুৱা লিখি ল'ব, ABCDখিনি লিখি ল'ব, তেতিয়া সহজ হ'ব ওলাওঁতে। ঠিক আছে, এতিয়া আমি ট্ৰাই কৰিম ভি। চাওক VSP ইয়াৰ মাজত কিবা ৰিলেশ্যন আছে নেকি? আমি ট্ৰাই কৰিম। চাওঁ এতিয়া ভি কোনটো? আমি ইয়াত আণ্ডাৰলাইন কৰি লওঁ। এইটো ভি আছে। এছ ক'ত আছে? এইটো এছ আছে। এইটো ক'ত আছে? পি আছে। পি চাওক কি ৰিলেশ্যন কি আছে? ভি 1 2 3 নম্বৰটো এছ আছে। ঠিক আছে, এইটো 1 2 3 নম্বৰটো পি আছে। ঠিক আছে, তেতিয়াহ'লে 1 2 3 তিনিটো কি হ'ব লাগে? এম হ'ব লাগে। তেতিয়াহ'লে ইয়াত এম হ'ব লাগে। প্ৰথম এম ক'ত আছে? ইয়াত নাই, ইয়াত নাই, এইটোত আছে, বিটোত আছে। তাৰপিছত আনচাৰটো কি হ'ব? এইটোৱে হ'ব। ঠিক আছে, যদি এনেকুৱা যদি থাকে তেতিয়াহ'লে নেক্সটটো কৰিলেহেঁতেন। ইয়াত যদি এম থাকিলেহেঁতেন ক'ৰবাত, তেতিয়াহ'লে নেক্সটটো কৰিলেহেঁতেন। কিন্তু ইয়াত যদি এম প্ৰথমতে এইটোতে আছে আৰু বেলেগ নাই, গতিকে প্ৰথমটো ওলালেই আৰু প্ৰব্লেম নাই, প্ৰথমটোতে এনচাৰ ওলাই যাব। ঠিক আছে, ইয়াত কি হ'ব লাগে? MNH, এইটো হ'ল কাৰেক্ট এনচাৰ। ঠিক আছে, তাৰ পিছৰ কুৱেশ্যনটো চাওঁ। একেবাৰে ইজি হয়। চাওক ইয়াত কি আছে? YWVU, ইয়াত আছে TRQP, ইয়াত আছে OMLK। তাৰ নেক্সটটো কি হ'ব? এইটো ওলাব লাগে।
অপশ্যন এত দিয়া আছে কিমান এফ এইচ জি এইচ জে তাৰপিছত বি দিয়া আছে জে এইচ এফ জি চি দিয়া আছে এফ জি এইচ জি ডি দিয়া আছে জি এইচ জি এফ এনেধৰণৰ কুৱেশ্যন বহুত অহা দেখা যায় গতিকে আপোনালোকে কোনো ধৰণে স্কিপ নকৰাকৈ চাই থাকক ইয়াৰ প্ৰথম ভাগৰটো ৰিলেশ্যন চাওক ইয়াত কি আছে ৱাই আছে তাৰপিছত টি আছে তাৰপিছত অ' আছে ইয়াত কিবা ৰিলেশ্যন ওলাব পাৰোঁ নেকি চাওক ইয়াত ৱাইটো ক'ত আছে ৱাই এইটো ৱাই তাৰপিছত টি এইটো টি তাৰপিছত কি আছে অ' আছে এইটো এটা 1 2 3 4 5 নম্বৰটো টি 1 2 3 4 5 নম্বৰটো অ' তেতিয়াহ'লে ইয়াত 1 2 3 4 5 এই 5 নম্বৰটো কি আছে জে আছে গতিকে আমি কি ওলাব লাগিব জে ঠিক আছে ইয়াত 1 2 3 4 5 নম্বৰটো জে ঠিক আছে ইয়াত জে থকাটো শুদ্ধ হ'ব অৰ্থাৎ এইটো অট'মেটিক কি হ'ব এইটো কম্পিটিশ্যনৰ পৰা ওলাই গ'ল গতিকে জে আৰু জে থাকিলে ঠিক আছে এতিয়া বি আৰু ডিৰ মাজত কম্পিটিশ্যন আছে নেক্সট আমি ট্ৰাই কৰিম ডাব্লিউ ছেকেণ্ড ৱৰ্ডটো ডাব্লিউ আছে ইয়াত ছেকেণ্ড ৱৰ্ডটো কিমান আছে আৰ আছে ইয়াত ছেকেণ্ড ৱৰ্ডটো কি আছে এম আছে এতিয়া আমি ওলাম ডাব্লিউ আৰ এম এই তিনিটাৰ কিবা ৰিলেশ্যন আছে নেকি ডাব্লিউ ক'ত আছে এইটো ডাব্লিউ আছে তাৰপিছত আৰ ক'ত আছে এইটো আৰ আছে তাৰপিছত এম ক'ত আছে এইটো এম আছে কেই নম্বৰ পিছত চাওক 1 2 3 4 5 5 নম্বৰত আৰ আছে ঠিক আছে 5 নম্বৰ 1 2 3 4 5 5 নম্বৰত কি আছে এম আছে তাৰপিছত 1 2 3 4 5 5 নম্বৰত কি আছে এইচ আছে অৰ্থাৎ জেৰ পিছত কি হ'ব লাগে এইচ হ'ব লাগে এতিয়া জেৰ পিছত এইচ কোনটো আছে এইটো আছে এইটোতো আছে জেৰ পিছত এইচ ঠিক আছে কোনটো শুদ্ধ বুলি ক'ব নোৱাৰোঁ নেক্সটটো চাম এতিয়া আমি কি নম্বৰ 3 নম্বৰ ৱৰ্ডটো চাম 3 নম্বৰ ৱৰ্ডটো কি আছে ভি আছে তাৰপিছত কি আছে কিউ আছে তাৰপিছত কি আছে এল এইখিনিৰ ভিতৰত কিবা ৰিলেশ্যন আছে নেকি এইখিনি মই মোহাৰি দিছোঁ এইখিনিৰ ভিতৰত কিবা ৰিলেশ্যন আছে নেকি চাই লওক এতিয়া ভি এইটো ভি কিউ এইটো কিউ তাৰপিছত এল এইটো এল চাওক কেইটা 1 2 3 4 5 নম্বৰটো সেই পাঁচটা 1 2 3 4 5 ঠিক আছে এইটোতো 5 আছে তেতিয়াহ'লে 1 2 3 4 5 জি এইচৰ পিছত কি হ'ব লাগে জি হ'ব লাগে এতিয়া এইচৰ পিছত ইয়াত এফ আছে ইয়াত কি আছে জি আছে গতিকে শুদ্ধ উত্তৰটো হ'ব কি এইটো এনচাৰ হ'ব নেক্সট কুৱেশ্যনটো কি আছে এক্স বি জে টি এফ এম পি জে পি ইয়াৰ তাৰ পিছৰটো কি হ'ব লাগে এই চিৰিজত তাৰ পিছৰটো কি হ'ব ৰিজনিংটো এনেকুৱা আপোনালোকে প্ৰথমতে এ বি চি ডি এনেকৈ লিখি ল'ব লিখি ল'লে মই বাৰে বাৰে কৈ আছোঁ আপোনালোকে কি কৰিব প্ৰথমতে এই এনেধৰণে এ বি চি ডি কি কৰিব লিখি ল'ব লিখি ল'লে কি হ'ব আপোনালোকে ইজি হ'ব কাৰণ এনেকুৱা মুখে কৰিলে কিজানি খেলি মেলিও হ'ব পাৰে সেইকাৰণে লিখি ল'ব প্ৰথমতে বহী ছাইডত লিখি ল'ব কি কৈছে ৰিলেশ্যন ওলাম এক্স টি পি এই প্ৰথম আখৰটোৰ ৰিলেশ্যন ওলাম এক্সটো ক'ত আছে এইটো এক্স আছে টিটো ক'ত আছে এইটো টি পিটো ক'ত আছে এইটো পি চাও 1 2 3 4 নম্বৰটো টি আছে ঠিক আছে 1 2 3 4 নম্বৰটো পি আছে পিৰ পিছত 4 নম্বৰটো কি আছে 1 2 3 4 নম্বৰটো কি হ'ব লাগে এল হ'ব লাগে অৰ্থাৎ প্ৰথমটো এল ক'ত আছে নেকি এলটো চিত আছে গতিকে এনচাৰ এইটোৱে হ'ব একেবাৰে ইজি হয় প্ৰথমতে ওলাই গৈছে এইটো বেলেগ আছে গোটেইখিনি প্ৰথমটো কি হ'ব এল থকাটো এইটোৱে আছে তাৰপিছতো চেক কৰিব পাৰে এনেকৈ বি আছে পি এফ এইটো এফ আৰু জে বি ক'ত বি আছে এইটো বি আছে এফ আছে এইটো আৰু জে আছে এইটো গতিকে 1 2 3 4 নম্বৰটো এফ আছে 1 2 3 4 নম্বৰটো জে আছে আকৌ 1 2 3 4 নম্বৰটো কি হ'ব এন হ'ব গতিকে এলৰ পিছত এন আছে গতিকে এইটো মিলি গ'ল ঠিক আছে এনেধৰণৰ ওলালে প্ৰথমটো যদি এনেকুৱা যদি বেলেগ দিয়া থাকিলে তেতিয়াহ'লে কম্পিটিশ্যন কম আছে তেতিয়াহ'লে প্ৰথমতে এনচাৰ ওলাই যাব সোনকালে এনচাৰ ওলাই যাব পাৰিব তাৰপিছত কুৱেশ্যনটো চাওক জেড বি ডাব্লিউ ই টি এইচ তাৰপিছতো কি হ'ব সেইটো ওলাব লাগে ইয়াত কি আছে অপশ্যন এ দি আছে কিউ এল অপশ্যন বি দি আছে কিউ কে অপশ্যন চি দি আছে এম এল আৰু অপশ্যন ডি দি আছে আৰ কিউ ঠিক আছে বাৰু ইয়াত প্ৰথমতে
জেড আমি এইখিনি আণ্ডাৰলাইন কৰি লওঁ কি আছে জেড এইটো জেড তাৰপিছত ডাব্লিউ জেড ডাব্লিউ ঠিক আছে জেড ডাব্লিউ টি তাৰপিছত আছে বি তাৰপিছত আছে ই তাৰপিছত আছে এইচ তেতিয়াহ'লে ইয়াত জেড আছে ডাব্লিউ আছে টি আছে তাৰপিছতো কি হ'ব এইটো ওলাব লাগে আকৌ স্মল লেটাৰটো ওলাই লওঁ ইয়াত চাওক 1 2 দুটাৰ পিছত 3 নম্বৰটো ডাব্লিউ আকৌ 1 2 3 নম্বৰটো টি তেতিয়াহ'লে 1 2 3 নম্বৰটো কি হ'ব কিউ হ'ব লাগে তেতিয়াহ'লে ইয়াত কিউ হ'ব লাগে ইয়াত কিউ হ'ব লাগে এতিয়া এই দুটাটো অট'মেটিক কি হ'ব কেঞ্চেল হ'ব তেতিয়াহ'লে এ আৰু বি কম্পিটিশ্যন থাকিব তেতিয়াহ'লে ইয়াত এল আৰু কেটো হয় নহয় সেইটো চেক কৰিম আমি চাওক ইয়াত এই জেডৰ ৰিলেশ্যনটো চাওক ইয়াত জেডৰ লগত কি আছে বি আছে এই জেডৰ লগত কি আছে বি আছে থাকিব দিয়ক তাৰপিছত কি আছে ডাব্লিউৰ লগত কি আছে ই আছে অৰ্থাৎ কি আছে 1 2 3 নম্বৰটো হৈছে আকৌ এফ জি এইচ এইটো 3 নম্বৰ তেতিয়াহ'লে এইচৰ লগত কি আছে টি আছে তেতিয়াহ'লে এইটো কি হ'ব 1 2 3 নম্বৰটো কি আছে কে ঠিক আছে তেতিয়াহ'লে কিউৰ লগত কি হ'ব কে হ'ব কিউৰ লগত কি হ'ব কে হ'ব আকৌ বুজাইছোঁ চাওক ইয়াৰ মাজত ডিফাৰেঞ্চটো কিমান আছে 1 2 3 নম্বৰটো আকৌ 1 2 3 টো এইচ আছে ঠিক আছে তেতিয়াহ'লে নেক্সট 1 2 3 টো কে হ'ব গতিকে কিউৰ লগত কি হ'ব কে হ'ব গতিকে শব্দ অৰ্থটো কিউ কে ক'ত আছে অপশ্যন বি এইটো আনচাৰ হ'ব একেবাৰে ইজি হয় অলপ ধ্যান দি চালে বস্তুখিনি ইজিলি বুজি পাব কোনো প্ৰব্লেম নহয় একেবাৰে ইজি হয় খালি প্ৰেক্টিছ কৰিব লাগিব 6 নম্বৰ কুৱেশ্যনটো দিয়া আছে জেড ডাব্লিউ আৰ কে নেক্সটটো কি হ'ব অপশ্যন এত দিয়া আছে কিমান এ অপশ্যন বিত দিয়া আছে কিমান বি অপশ্যন চি অপশ্যন ডিত ই ইয়াতে আমি চেক কৰিম জেড ক'ত আছে এইটো জেড প্ৰথমতে বস্তুখিনি হেৰি কৰি লওঁ আণ্ডাৰলাইন কৰি লওঁ ডাব্লিউ এইটো ডাব্লিউ আৰ এইটো আৰ কে এইটো কে এইটো তাৰপিছতো কি হ'ব এইটো ওলাব লাগিব এতিয়া চাওক 1 2 3 ইয়াত মাজত কিমান আছে 3 গেপ আছে 1 2 3 4 5 ইয়াৰ মাজত কিমান গেপ আছে 5 1 2 3 4 5 6 7 ইয়াৰ মাজত কিমান গেপ আছে 7 গেপ আছে অৰ্থাৎ কিমান পাইছোঁ 3 5 7 ইয়াত মাজত 4 নাই 6 নাই তাৰপিছত 7 8 তাৰপিছতো কি হ'ব 9 হ'ব ঠিক আছে ৰিলেশ্যনটো দেখা হৈছেনে ইয়াৰ মাজত মানে অযুগ্ম সংখ্যা 3 পিছত 5 5ৰ পিছত 7 7ৰ পিছত কি হ'ব লাগে 9 নম্বৰ হ'ব লাগে তেতিয়াহ'লে ইয়াৰ লাষ্টত কে আছে তেতিয়াহ'লে 9 নম্বৰ কি হ'ব 1 2 3 4 5 6 7 8 9 অৰ্থাৎ কি হ'ব বি ঠিক আছে ইয়াত অপশ্যন ক'ত বি আছে এইটো বি গতিকে এইটো হ'ব শুদ্ধ আনচাৰ ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব